এভৰিৱান ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি এটা বিশেষ দিন আৰু সেই বিশেষ দিনটো ভাবিলে আপোনালোকৰ লগত উদযাপন কৰোঁ। উদযাপন মানে কি আৰু পাৰ কৰোঁ। মাৰ আজি বিদায় কাৰণে আজি দিনটো কি ধৰণে যায় আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। আৰু লগতে কি হয়, বিদায় যেতিয়া এটা দুখৰ মুহূৰ্তও আৰু তাৰ লগতে এটা ইমান বছৰ কাল চাকৰি জীৱনৰ সমাপ্তি। আৰু মাৰটো আজি ৰিটায়াৰ হোৱা দিন ধৰি আজি 3-4 দিনমান হৈছে। ৰিটায়াৰ হোৱা দিন ধৰিতো তেওঁৰ মনৰ অৱস্থা হয়তো কোনেও বুজিব নোৱাৰিব। এটা জীৱন পাৰ কৰিছে তেওঁ সেই স্কুলৰ লগতে। সেইকাৰণে ভাবিলোঁ আজি বিশেষ দিনটো আপোনালোকৰ লগত পাৰ কৰোঁ আৰু দেখাওঁ। ব'লক তেন্তে ভিডিঅ'টো আৰু বেছি কথা কৈ নাথাকোঁ, ভিডিঅ'টো আগলৈ চাই যাওক। মাক নিবলৈ স্কুলৰ পৰা মানুহ আহিছে। এয়া প্ৰধান শিক্ষয়িত্ৰীৰ লগতে গাঁৱৰ মানুহ আহিছে, সমিতি মানুহ আহিছে। মাৰ আজি বহুত বেয়া লাগিছে। গোটেইখিনি আহিছে, স্কুলৰ সৰু ল'ৰা ছোৱালীবিলাকো আহিছে। গোটেইখিনি গুচি আহিলে বা মা লৈ যাওঁ বাইদেউ আৰু নাই হা নিছা আৰু মানুহ আৰু নাই ব'লা চবে চাদৰ মেখেলা পিন্ধি আহিছে। চিনি পাই মানে অঁ ব'লক ব'লক আকৌ আহক, হ'ব ইটো ৰুমতো আছে আহক। বাইদেউ ৰেডি, ঘামি শেষেই নি বাইদেউ। সকলোৱে চাহ খালে, এতিয়া যাবলৈ ওলাইছে। মিটিং আছে কাৰণে ইমান ল'ৰা লৈ ওলালে চব তাত দেৰি এতিয়া দিন ছুটি কথাটো অকলে যাব কৈছে। এই নহয় মায়ে নিদিয়ে। অঁ যাওক বাইদেউ গাড়ী চিঞৰিছে পুৰা। এই ল'ৰা ছোৱালীখিনি গৈ থাক গৈ থাক। এইফালেদি গৈছে যে, এইফালে ৰাস্তা বেয়া নেকি, এনে ঘূৰাব পাৰে। মনে মনে মায়ে মোক ঘৰতে কৈ তই নাযাবি আকৌ, এতিয়া ওলামগে গোটেইখিনি। মোক কৈ দিছে নাযাবি খালিলে মেলিলে ঘৰত কিবা এটা কৈ পিনে নাযাব দিবা। শুনকে লগ ধৰি আছে অঁ এইটো ৰাস্তা তাও দেখাবলৈ ভাল আহিছোঁ বুলিব ঘৰৰ মানুহ গোটেই পৰা।
এতিয়া নকওঁ, মা মিটিঙত বহি আছে ন। খোজকাঢ়ি খোজকাঢ়ি আহি আছোঁ। ৰাস্তাটো বহুত বেয়া। আমি ভাবিছিলোঁ ভাল ৰাস্তা এটা দি আহিম, কিন্তু বেয়া ৰাস্তাহে ওলালোহি। গাড়ী আনিব নোৱাৰিলে, আধা বাটতে কাৰণে নামাৰিলে। আমি খোজকাঢ়ি আহিছোঁ, অকণমান দূৰ আছে। আৰু অলৰেডি মিটিংটো ষ্টাৰ্ট হৈয়ে গ'ল। মাক সময় নজনাই থকা শুনিছোঁ। কৈ চাই লওঁ। খোজকাঢ়ি খোজকাঢ়ি চাই মিটিং ষ্টাৰ্ট হ'লেই অথনি ভাবিছে কুৰাচ চুৰাচ গালি আহিয়ে লগালগ হ'লে নেকি। দিয়ে মই অকণমান আৰু দুআষাৰ ক'বলৈতো সময়ে নাই, গতিকে মই বৰ লৰালৰিকৈ আপোনালৈ মোৰ সেৱা আৰু নমস্কাৰ জনাইছোঁ। অনাৰম্ভ জীৱন যাপন আৰু মানুহ বাহিৰত বহিবলৈ সৰু জেগাই নাই। মায়ে এতিয়ালৈকে গমেই নাপায় যে আমি আহিছোঁ। অলপ পাছত দেখাইছোঁ কি হৈ আছে ইয়াত। এতিয়া কালচাৰেল প্ৰগ্ৰেম হৈ আছে। চৰকাৰী নিয়ম আগতে এনেই মানে বিদায় সভা বুলি ক'লে বৰ মনতে দুখ লাগে, কিন্তু নিজেও যে সেই দিনটো পাৰ কৰি আহিলোঁ। গতিকে এতিয়া ভাবিছোঁ মানে সেই দিনটো খুব বেয়া লাগিব আৰু খুব ফুৰিব মানে গাটো। স্কুলৰ ল'ৰা ছোৱালীবিলাক দেখিলে স্কুলখনৰ মুখা আগেদি পাৰ হৈ গ'লে এনেকুৱা যে অৰুণা বাইদেউৰ লগত গৈ এক্সিডেণ্ট কৰি আকৌ তেতিয়ালৈকে চিন ৰাখিছোঁ। হয়তো একেলগতে আৰু মূৰ্ত সময়ত লগত যাবলৈ বহুত কথা অৰুণা বাইদেউৰ লগত আছে। যিকোনো কথাটো পৰামৰ্শ কৰিবৰ কাৰণে অৰুণা বাইদেউ মই নামো কৈছোঁ মানে এগৰাকী শিক্ষয়িত্ৰী আজি সভাখনে আপোনালোকক নিশ্চয় পৰিচয় দিছে। কাৰণ মই কৃতি শিক্ষকৰ বঁটা পাইছোঁ বুলি ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় কিবা কৃতি শিক্ষকৰ বঁটা পাইছোঁ বুলি তাতে গৌৰৱান্বিত হ'ব, সেই কথাটো মই উপলব্ধি নকৰোঁ। আজি বাইদেউ যিদৰে স্থানীয় ৰাইজে সম্বৰ্ধনা জ্ঞাপন কৰিছে, মই তাকেহে প্ৰকৃততে কৃতি শিক্ষক বুলি মই গণ্য কৰোঁ। গতিকে আজি যোৱামাহ মতিগড় গাঁৱৰ ৰাইজে অৰুণা বৰা বাইদেউ যে এগৰাকী কৃতি শিক্ষয়িত্ৰী তাই ঘৰটোৱে প্ৰদৰ্শন কৰি দেখুৱালে, হয়তো এই কৃতি আমাৰ মাজত ৰৈ থাকিব। সেইটো সঁচাকৈ মই আজি অৰুণা বাইদেউ কওঁ, আপুনি একো আৰু স্বৰ্গৰ বিচাৰিব নালাগে। আপোনাৰ কাৰণে আজি এই স্বৰ্গ এইখনে বৈধ। আপোনাক ভগৱন্তই আৰু বেলেগ সুখ দিব নালাগে। আজি আপুনি এই বিদ্যালয়লৈ আহি আমি সকলোৱে জ্ঞাত, প্ৰথম আমাৰ মন্দিৰ হ'ল জ্ঞানৰ মন্দিৰ। আৰু বক্তব্য ৰাখিবলৈ কাৰো কোনো মন নাই। জলপান খাবলৈ দিছে। মোৰ আজি এই সন্ধিক্ষণত মই কি ক'ম ভাবি পোৱা নাই। মই কালিৰ পৰা মই নিজৰ মনকে বুজাই আছিলোঁ যে মই কাইলৈ খুব ধৈৰ্য ধৰি মই কথাখিনি ক'ম, কিন্তু কিমান ক'ব পাৰিম মই ক'ব পৰা নাই। কাৰণ কিবা অন্তৰ এটা শুনামানি ধৰি আছে। গতিকে মই দুআষাৰমান ক'ম বুলি আগবাঢ়িছোঁ। মই এই বিদ্যালয়ত 1990 চনত
এটা বৰ দীঘলীয়া কৰ্মময় জীৱন আৰম্ভ কৰিছিলোঁ। কাৰণ মই 1999 চনতে বিদ্যালয়ত আহি মোৰ এগৰাকী অৰ্থায়নী শৈলী বাইদেউ টিমবেছৰ গৰ্ভত বাইদেউ আছিলে আৰু সেই বাইদেউৰ সৈতে মই মিলা মিছাকৈ বিদ্যালয়খন চলাবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু মোৰ এটা কণ্টকময় ৰাস্তা আছিলে। মোৰ বিশেষকৈ এজনে যাতে ধুনীয়াকৈ নিয়াৰিকৈ চলাই দি ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিব বিচাৰে আৰু ছাত্ৰ ছাত্ৰীসকলে মোক আজি তেনেধৰণে ছাত্ৰ ছাত্ৰী গাঁৱৰ ৰাইজ বা সকলোৱে মোক যেনেধৰণে ব্যৱহাৰ সম্বৰ্ধনা জনাইছে, উপহাৰ বিভিন্ন উপহাৰ সম্বৰ্ধনা জনাইছে, মই তাত সন্তুষ্ট আৰু সন্তুষ্ট মোৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যেতিয়া মোক ভাল ৰিজাল্ট কৰি দেখাব। কাৰণ মই এই বিদ্যালয়লৈ খবৰ কৰি থাকিম ছাত্ৰ ছাত্ৰীসকল পঢ়াৰ বিষয়ে কিমান আগবাঢ়িছে, কিমান নাই আগবঢ়া, মই এই বিষয়ে বিভিন্ন ধৰণে মিটিং চলি থাকিব। আমি ওলাই আহিলোঁ, যাওঁগৈ বুলি ভাবিছোঁ। আৰু মা আহিব, সকলোৱে থ'বলৈ আহিব মাক আকৌ। আমি এতিয়া যাওঁগৈ ঘৰলৈ। আহি পালোহি আৰু অলপ বহি লৈছোঁ। দেখিলেই মাটো যোৱাৰ পৰা কান্দি আছে বুলিয়ে কৈছে চবেই, সম্বৰ্ধনা জনাইছে, সকলোৱে দুই এষাৰ কৈছে। মায়ে কান্দিয়ে আছে বোলে তেতিয়াৰ পৰা। আৰু বেয়া লাগিছিলে বহুত, মানুহখিনি ইমান বেছি মৰম দেখি। গোটেই গাঁৱৰ মানুহখিনিয়ে আহিছে, আহি সকলোৱে সম্বৰ্ধনা জনাইছে, সকলোৱে দুই এষাৰ কৈছে মাৰ বিষয়ে। বহুত বেয়া লাগিছে আৰু বেয়া লগাৰ লগতে গৌৰৱো অনুভৱ কৰিছোঁ তেওঁ জীয়েক হ'বলৈ পায়। কাৰণ সৰুৰ পৰা আমি দেখি আহিছোঁ মাক কিমান কষ্ট কৰি ঘৰখনৰ লগতে স্কুলখন চলাইছে, কিমান বেছি তেওঁ ত্যাগ কৰিছে স্কুলখনৰ কাৰণে। ঘৰলৈ এটা বস্তু আনে, তাৰ দুভাগ হয়, স্কুললৈও নিয়ে ইয়ালৈও নিয়ে। ল'ৰা ছোৱালীবিলাকক নিজৰ ল'ৰা ছোৱালী গতেই ভাবিছিলে। সৰুৰ পৰা দেখি আহিছোঁ, আমি সদায় কওঁ মাক স্কুললৈ ঘৰলৈ অনা বস্তুটো তালৈ লৈ গুচি যায়, বা ঘৰলৈ ফুল এটা ৰুবলৈ আনিব, স্কুললৈও ফুলটো লৈ যায়, তেনেকুৱা হয়। সেইকাৰণে দেখি আহিছোঁ। কাৰণ তেওঁ আগৰ পৰাই ভাবি আহিছিলে যে তেওঁ দুখন ঘৰ, স্কুলখন আৰু এখনেই। এয়া এতিয়া ৰিটায়াৰ হৈ কেনেকৈ তেওঁ জীৱনটো পাৰ কৰিব, আমি তাকে ভাবি আচৰিত হৈছোঁ। কাৰণ তেওঁ বহুত ব্যস্ত থকা মানুহ আৰু কাম কৰি বেছি ভাল পায়, এনি টাইম কাম কৰিয়ে থাকে। সেইকাৰণে স্কুল থাকোঁতে তেওঁ ব্যস্ত হৈ আছিলে। এতিয়া ঘৰত বহি তেওঁ বহুত আমনি লাগিব। আৰু যি কি নহওক, এইটো নিয়ম, যিহেতু আনুষ্ঠানিকভাৱে তেওঁ আজি বিদায় দিছে স্কুলৰ পৰা। তেওঁ বিদায় হৈছিলে 30 তাৰিখে, কিন্তু আজি এতিয়া 4 তাৰিখে তেওঁক বিদায় দিছে। আৰু সকলোৱে অথনি দেখিলেই সকলো আহিছে নিবলৈ, এতিয়াও থ'বলৈ তেওঁক আহিব আকৌ। মিটিং শেষ হোৱা নাই, আমি গুচি আহিলোঁ, কাৰণ ৰৈ নাথাকিলোঁ। ঘৰলৈ আকৌ মানুহ আহিবৰ কাৰণে গুচি আহিলোঁ। আৰু কি ক'ম, ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আৰু আজি গৌৰৱ অনুভৱ কৰিছোঁ, লগতে বহুত বেয়াও লাগিছে। মাৰ চাকৰি আজি প্ৰায় 40 বছৰ সাধাৰণ নহয়। এটা চাকৰিত ইমান বছৰ নিজৰ জীৱনটো আধা সময় ত্যাগ কৰিছে তেওঁ, আৰু তাৰ আজি ফল তেওঁ ভালকৈ পাইছে বুলি ভাবোঁ। কাৰণ ইমান সকলোৰ পৰা মৰম পাইছে, সকলোৱে সন্মান কৰিছে। সেইকাৰণে ভিডিঅ'টো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কাৰণ মোৰ জীৱনৰ আটাইতকৈ আদৰ্শ ব্যক্তি মোৰ মায়ে, তাতকৈ আৰু বেলেগ কোনো নাই। মই কোনো ডাঙৰ মহা মানুহক চাই মই কোনো আদৰ্শ নলওঁ, মোৰ একমাত্ৰ মোৰ আদৰ্শ মায়ে। সেইকাৰণে মাৰ জীৱনৰ অলপ সময় আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আৰু আগলৈ মোৰ ভিডিঅ'বিলাক চাই যাব। যদি ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ আহিছোঁ, ধন্যবাদ।